গণিতৰ বহি নাই। এইটো দোকানত বহি পোৱা যায় নেকি? বলাচোন অলপ সুধি চাওঁ। মোৰো এখন বহি ল'ব লাগে। বলা নহ'লে দুখন একেলগে লৈ আহোঁ। দাদা বহি আছে নেকি? বহি আছো। নহয়, বহি আছে নেকি? ৰে বহি আছো। কি লাগে তোমাৰ কোৱা? বহি মানে কপি আছে নেকি? ক'তনো কপি থকা দেখিলা? মই ক'ত কপি আছো হা? নহয়, মানে আপোনাৰ দোকানত বহি আছেনে বাৰু? কেলা নহ'লে কি তোৰ বাপেৰৰ দোকানত বহি আছো নেকি হা? ব'লা ইয়াতে আৰু বহি কিনে নহ'ব। আজি মাথাটো নষ্ট হৈ গৈছে। বহি আৰু নিকিনে, বল ঘৰলৈ বল। দোকানীটোৱেতো দেখোছো মাথা নষ্ট কৰি দিব বা। এনেকে আৰু বহি কিনিব পাৰি নেকি? নিকিনো যা। বল যাওঁ। দাদা যাওঁতে কথা এটা কৈ থৈ যাওঁ। আপুনি দোকান বাদ দি ঘৰত যাওক। 1 কেজি মিঠাতেল লৈ যাব। যাই পেলাই বঢ়িয়াকৈ মিঠাতেল মূৰত বহিব। বহাৰ পিছত ধুনীয়াকৈ টোপনি মাৰি থাকিব কম্বলটো উৰি। কি ক'লে বে ল'ৰাটোই? বুজিয়ে নাপালো কিয় বা ক'লে। বন্ধুসকল, আমাৰ কমেডিটো কেনে পালে জনাব। আমি ভিডিঅ' আকাৰে আপোনালোকৰ মাজত লৈ আহিলোঁ। আৰু বহুত ভিডিঅ' আমাৰ প্ৰফাইলত আছে। আপোনালোকে এবাৰ চাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভাল পায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত চাবলৈ হ'লে আপোনালোকে চেনেলটোৰ লাল বটন দবাই ছাবস্ক্ৰাইব কৰিব। যেতিয়াই মই ভিডিঅ' দিম তেতিয়া আপোনালোকে লগে লগে পাব। আৰু আপোনালোকৰ মৰম বিচাৰিলোঁ। ধন্যবাদ।